নমস্কাৰ উত্তৰণ ইউটিউব চেনেলৰ জৰিয়তে আমি এটা নতুন এই প্ৰগ্ৰাম আৰম্ভ কৰিব বিচাৰিছো যিটোৰ নাম হৈছে সাপ্তাহিক বাৰ্তা আৰু এই প্ৰগ্ৰামটোৰ জৰিয়তে আমাক অৰ্থনৈতিকভাৱে প্ৰভাৱ পেলাব পৰা যিকোনো খবৰ যিকোনো নতুন বাতৰিৰ বিষয়ে আমি এই বিশেষ সাপ্তাহিক ভিডিঅ'টোত আমি কথা পাতিম আজিৰ অনুষ্ঠানটোত আমি আপোনালোকলৈ দুটা বিশেষ খবৰ লৈ আহিছো দুয়োটা খবৰে আপোনাৰ অৰ্থনৈতিক জীৱনত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাব পাৰে আহক আমি প্ৰথম খবৰটো লৈ আহোঁ প্ৰথম খবৰটো আমাৰ অসমৰ ওপৰতে ভিত্তি কৰি অসমত যোৱা কেইবাদিনৰ পৰা এনেকুৱা ধৰণৰ কথা চলি আছিল যে অসম চৰকাৰে পুনৰ ৰাজহ অৰ্থাৎ খাজানা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে কিন্তু ৰাজহ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়ে কোৱা মতে এনেকুৱা ধৰণৰ কোনো প্লান বৰ্তমান সময়ত অসম চৰকাৰে লোৱা নাই কিন্তু এটা কথা সঁচা যে আমাৰ অসম চৰকাৰৰ যেটো ভূমি জৰীপ বা ভূমিৰ বিষয়ে তথ্য পাবলৈ যেটো ৱেবছাইট আছে বসুন্ধৰা বুলি তাৰ ভাৰ্জন 3 আহি আছে বসুন্ধৰা 3.0 ৰ বিষয়েও তেওঁ কৈছে যে অহা 2 অক্টোবৰৰ পৰা গোটেই অসমতে উপলব্ধ হ'ব আৰু তেওঁ লগতে কৈছে যে বসুন্ধৰা 2.0 ত ৰাইজে যিবিলাক অসুবিধাৰ সন্মুখীন হৈছিল এই সকলোবিলাক অসুবিধাৰ সমাধান তেওঁলোকে বসুন্ধৰা 3.0 ৰ জৰিয়তে সকলোৰে মাজলৈ আগবঢ়াই আনিছে গতিকে যদিহে ৰাজহ বহাৰ কোনো কথা নাই আৰু বসুন্ধৰা 3.0 যদি বসুন্ধৰা 2.0 তকৈ অপটিমাইজ হয় ভাল হয় তেনেহলে অসমৰ ৰাইজৰ কাৰণে যথেষ্ট সুবিধাজনক হ'ব আৰু ইয়াৰ লগতে কোৱা হৈছে যে বসুন্ধৰা 3.0 ৰ জৰিয়তে অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠান আদিৰ যিবিলাক ভূমি সম্পৰ্কীয় সমস্যা আছিল এইবিলাক সম্পূৰ্ণৰূপে সমাধান কৰা হ'ব তেনেহলে আমি দ্বিতীয় খবৰটো লৈ আহোঁ বাৰু আপোনালোকে GST কাউন্সিলৰ বিষয়ে জানেনে যদি নাজানে কৈ দিব বিচাৰিছো GST কাউন্সিল এখন এনেকুৱা ধৰণৰ সমিতি হয় যাৰ সভাপতি বা সভানেত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী হয় আৰু প্ৰতিখন ৰাজ্যৰ যিসকল বিত্তমন্ত্ৰী আৰু কৰ সচিবসকল তেওঁলোকে এই গোটেই সমিতিখনৰ সদস্য হিচাপে থাকে আৰু এওঁলোকে বিভিন্ন ধৰণৰ বস্তুৰ টেক্সৰ ৰেট ইত্যাদি স্থিৰ কৰে আৰু বিভিন্ন সময়ত GST কাউন্সিলৰ মিটিংও হোৱা দেখা যায় আৰু 54 সংখ্যক GST কাউন্সিলৰ মিটিং যোৱা সোমবাৰে অনুষ্ঠিত হৈ যায় আৰু ইয়াতে কেইবাটাও ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে কিছুমান ক্ষেত্ৰত GSTৰ হাৰ কম কৰা হৈছে কিছুমান ক্ষেত্ৰত বঢ়োৱা হৈছে গতিকে আহক আজি আমি জানিবলৈ চেষ্টা কৰো ক'ত কি হালহলনি হোৱা দেখা পোৱা গৈছে প্ৰথম পইণ্টটো হৈছে GST কাউন্সিলৰ মিটিংত যিসকল কেন্সাৰ পীড়িত লোক তেওঁলোকৰ কাৰণে GST কাউন্সিলে ইয়াৰ আগতে কেন্সাৰৰ ঔষধৰ ওপৰত যি 12% GST ধাৰ্য কৰা হৈছিল তাৰ পৰা কম কৰি 5% GST ধাৰ্য কৰিছে যেটো ৰোগীসকলৰ কাৰণে যথেষ্ট পজিটিভ খবৰ গতিকে ৰোগীসকলে কেন্সাৰৰ ঔষধ কম মূল্যত পাবলৈ সক্ষম হ'ব এটা দ্বিতীয় পইণ্টটো হৈছে আমাৰ যিবিলাক ষ্টেট ইউনিভাৰ্সিটি আৰু চেন্ট্ৰেল ইউনিভাৰ্সিটি আছে তাত ৰিসাৰ্চৰ বাবে যিবিলাক অনুদান বা ফান্ড যোগান ধৰা হৈছিল তাতে GSTৰ বাৰ্ডেন উঠাই লোৱা হৈছে বুলি বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰিছে আৰু ইয়াৰ লগতে এনেকুৱা এটা খবৰ পোৱা হৈছিল যে 2000 টকাৰ তলৰ যিবিলাক কাৰ্ডৰ ট্ৰানজেকচন হ'ব এইবিলাকৰ যি ট্ৰানজেকচন চাৰ্জেছ হয় তাৰ ওপৰত GST লগাৰ সম্ভাৱনা আছিল কিন্তু এই GST বৰ্তমানলৈকে লগোৱা হোৱা নাই আৰু আগলৈ ডিসকাশন কৰাৰ পাছতহে এই সিদ্ধান্ত লোৱা হ'ব বুলি গম পোৱা গৈছে ইয়াৰ লগতে কোনো ৰিলিজিয়াছ কোনো ধাৰ্মিক পাৰপজত যদি আপোনালোকে হেলিকপ্টাৰৰ জৰিয়তে ভ্ৰমণ কৰে তেনেহলে আগৰ 18% GST ৰ ঠাইত বৰ্তমান 5% হে কেৱল GST দিব লাগিব আপোনালোকে আৰু DGCৰ দ্বাৰা এপ্ৰুভ যিবিলাক পাইলট ট্ৰেইনিং ইনষ্টিটিউট হয় জাহাজ উৰাবলৈ য'ত শিকোৱা হয় তাতে GST লোৱা নহব বুলি এবাৰ মিটিংত প্ৰকাশ কৰা হৈছে ৰেলৱে ডবাত ইউজ হোৱা যিবিলাক ৰুফ মাউন্টেড AC হয় সেই AC বিলাকক এটা নতুন HSN কোডৰ জৰিয়তে তেওঁলোকে ডিস্টিংগুইশ কৰিছে আৰু HSN 8415 ইয়াৰ নাম দিয়া হৈছে আৰু এই HSN কোডৰ আন্ডাৰত এতিয়া যদি ৰেলৱে AC কিনে তেনেহলে তেওঁলোকে 28% GST দিব লাগিব গতিকে ট্ৰেইনৰ AC সিটৰ ভাড়া বঢ়াৰ সম্পূৰ্ণ সম্ভাৱনা আছে কাৰণ 28% টেক্সেছ তেওঁলোকে AC ৰ ওপৰত দিব লগা হ'ব যিকোনো কাৰ বা বাছৰ সিটৰ ওপৰত আগতে 18% GST ধাৰ্য কৰা হৈছিল বৰ্তমান সময়ত এই মিটিংখনৰ পিছৰ পৰা 28% GST ধাৰ্য কৰা হৈছে 10% GST বঢ়াই দিয়া দেখা পোৱা গৈছে ইয়াৰ উপৰিও যিবিলাক লঘু আহাৰ আহে পেকেজৰ ভিতৰত যেনে ধৰক নিমকি চানাচুৰ ইত্যাদি এইবিলাকৰ ওপৰত GST 18% ৰ পৰা কমাই আনি 12% কৰা হৈছে যেহেতু মিটিংখন সম্পূৰ্ণ দিনটো চলিছিল গতিকে এই 10 মিনিট বা 15 মিনিটৰ এটা ভিডিঅ'ত গোটেই মিটিংখনৰ কাৰ্যাৱলী আমি আপোনালোকৰ সন্মুখত ৰাখিব নোৱাৰো তাৰ কাৰণে দীঘল ভিডিঅ' বনাব লাগিব কিন্তু এই যিকেইটা পইণ্ট এইকেইটা আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব যেন মোৰ লাগিল সেইকাৰণে মই এইকেইটা পইণ্ট আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছো এনে ধৰণে এটা অনুষ্ঠান আমি সাপ্তাহিকভাৱে আপোনালোকৰ সন্মুখলৈ আনিবলৈ চেষ্টা কৰিম আজি আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছো নমস্কাৰ